ASDC Autonomy Movement books by Borsing Rongphar launched now available in Dipu Market. In a proud moment for Karbi Anglong senior journalist and author Borsing Rongphar launched his landmark books, ASDC and Autonomy Movement, today at Langkung Habe Memorial Town Hall, Matipung. The event was elected by Karbi Anglong Autonomous Council CEM Dr. Tuliram Ronghang, EMs, MAC and intellectuals. The 1,008 pages hardbound books published by Solangdo Publication is priced at 1,000 and is now available in bookstores across Dipu Market. The book highlights the political journey of the Autonomous State Demand Committee ASDC, including key events such as the KSA Chokihola Conference, anti-terrorism movement, internal splits, election result, and more. With over 2 years of dedicated research and 64 colors pages of rare photos, this is Rongphar 10th book, hailed as a defining document on the region's fight for autonomy. ASDC and Autonomy Movement. এই কিতাপখন প্ৰকাশ কৰিছে সোলাংডো পাব্লিকেশ্যনে আৰু এই কিতাপখনৰ মুঠ পৃষ্ঠা হ'ল 1008 পৃষ্ঠা। ইয়াৰ ভিতৰত ৰঙীন অৰ্থাৎ কালাৰ পৃষ্ঠা আছে 64 পেজেছ আৰু এই কিতাপখন হ'ল ASDC আন্দোলনৰ এটা ইতিহাস। আৰু মই এটা কথা ক'ব বিচাৰো যে কোনো এটা সংগঠন বা দলৰ ইতিহাস লিখাটো বহুত কষ্টকৰ কাম, বৰ সহজ কথা নহয়। আৰু যোৱা প্ৰায় 2.5 বছৰ ধৰি মই এই কিতাপখন লিখি আছো আৰু এতিয়া মই ৰাইজৰ হাতত তুলি দিব পাৰিছো। আৰু এই গ্ৰন্থখন লিখোতে মই বহুতো তথ্য পাতি সংগ্ৰহ কৰিছিলো আৰু মই ভাবিছো মই সঠিক ৰূপত উপস্থাপন কৰিব পাৰিছো। আৰু এই কিতাপখন প্ৰকাশ কৰোতে আৰ্থিক সাহায্য আগবঢ়াইছে আমাৰ শ্ৰদ্ধাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰহাঙে। গতিকে মই তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কিতাপখনে ছাত্ৰ ছাত্ৰী, প্ৰফেচাৰ, শিক্ষক, ৰাজনীতিবিদ আৰু সাধাৰণ পাঠক সকলোকে উপকৃত কৰিব বুলি মই আশা কৰিছোঁ। আশা কৰোঁ ৰাইজৰ মাজত মোৰ গ্ৰন্থখনে সমাদৰ লাভ কৰিব। পৰৱৰ্তী পৰিকল্পনা হ'ল মোৰ আৰু এখন মই ভাবিয়ে থৈছোঁ, সেইটো ইনচাৰ্জেঞ্চি ইন দ্য হিলছ। পাহাৰত যিবিলাক আগতে উগ্ৰপন্থী কাৰ্যকলাপ চলি আছিল সেইবোৰৰ ওপৰত মই এটা কিতাপ লিখিব বিচাৰিছোঁ আৰু সেইটো মই এতিয়া আকৌ আৰম্ভ কৰিছোঁ। ইতিমধ্যে মই এইখন কিতাপৰ সৈতে 10খন কিতাপ লিখিছোঁ। তাৰ ভিতৰত প্ৰথমখন হৈছে কাৰ্বি আংলঙৰ ৰাজনৈতিক ইতিহাস, পলিটিকেল হিষ্ট্ৰী অফ কাৰ্বি আংলং, তাৰপিছত কাৰ্বি আংলং এ বাৰ্ডছ আই ভিউ, মেমৰেণ্ডা অন অটোনমি ডিমাণ্ড, তাৰপিছত লুনচেপু চন্দ্ৰকান্ত তেৰাং আলোচন, তাৰপিছত আংলঙৰ দস্তাবেজ। মুঠতে মই এতিয়ালৈকে মাই ট্ৰেভেল মেমৰিজ এতিয়ালৈকে মই 10খন কিতাপ প্ৰণয়ন কৰিছোঁ। আজি আপুনি মুকলি কৰা কিতাপখন ৰাইজে কেনেকৈ আৰু ক'ৰ পৰা গ্ৰহণ কৰিব পাৰে? এই কিতাপখন এই ৰয় বেকাৰীৰ সন্মুখত মাতৃ বুক ষ্টল বুলি আছে, তাত আমাৰ পাঠকসকলে ক্ৰয় কৰিব পাৰিব। আৰু যদি কোনো বাহিৰৰ পৰা কিনিব বিচাৰে, যদি বাহিৰৰ নহয়, তেওঁলোকে যদি অনলাইনত মোক পে'মেণ্ট দি দিয়ে তেতিয়াহ'লে মই স্পীড পোষ্টত পঠিয়াই দিব পাৰিম।